আহক আজি নিৰামিষ খানা বনাওঁ। এয়া মই নিৰামিষৰ বাবে ওলকবি আৰু আলু ডাঙৰ ডাঙৰ কাটি লৈছোঁ, ৰেডি কৰি লৈছোঁ। আৰু এই কাষত পিঁয়াজ আৰু জলকীয়া ৰেডি কৰি লৈছোঁ। এই কাষত ধনিয়া আৰু বিলাহী দেখিছেনে? এনেকৈ মই ৰেডি কৰি লৈছোঁ নিৰামিষ চব্জি বনাবৰ বাবে। এতিয়া মই কেৰাহীটো পাতি লৈছোঁ, গেছটোত ল' ফ্লেম দি ৰাখিছোঁ। এতিয়া মই কেৰাহীটো গৰম কৰিছোঁ, দেখিছেনে? এয়া কেৰাহীটো গৰম হৈছে। এতিয়া মই ইয়াত অলপ তেল ঢালিম। তেল দি লৈছোঁ। এয়া কেৰাহীত তেল দি লৈছোঁ। তেলটো পাক হৈছে আৰু এতিয়া মই ৰেডি কৰি থোৱা পিঁয়াজ আৰু জলকীয়া দি দিছোঁ কেৰাহীত। এয়া দেখিছেনে? ধুনীয়াকৈ পাক হৈছে। এতিয়া জলকীয়া আৰু পিঁয়াজটো সম্পূৰ্ণ তেলত জ্বলাৰ পিছত মই ৰেডি কৰি থোৱা ওলকবি আৰু আলুখিনি কেৰাহীত ঢালি দিম। এয়া ধুনীয়াকৈ পাক হৈছে, দেখিছেনে? এতিয়া মই ৰেডি কৰি থোৱা ওলকবি আৰু আলু কেৰাহীত দি দিছোঁ। এয়া দেখিছেনে? আপোনালোকে বাৰু ওলকবি খাই ভাল পায়নে? মই কিন্তু বহুতেই ভাল পাওঁ, যিহেতু আগৰ পৰাই ভাল পাওঁ। এয়া মই কেৰাহীত দি ওলকবি আৰু আলুটো লৰাই দিছোঁ ধুনীয়াকৈ। যিহেতু নিৰামিষ চব্জি খাই মোৰ বহুতেই ভাল লাগে। মাছ মাংস যিহেতু স্বাস্থ্যৰ কাৰণে উপযোগী ইমান নহয়, সেইকাৰণে নিৰামিষ চব্জি খোৱাটোৱে বেছি উত্তম বুলি মই ভাবোঁ। এয়া ধুনীয়াকৈ লৰাই দিছোঁ। এনেকৈ সিজিবলৈ দিব। এতিয়া ইয়াত অলপ পৰিমাণে হালধি দিছোঁ, মানে চব্জিখন জোখাৰে, আৰু অলপ নিমখো দি দিছোঁ, যিমানটো অনুপাতত প্ৰয়োজন হয় আপোনালোকে চব্জি অনুপাতে আপোনালোকে দি ল'ব। এয়া মই নিমখ দিছোঁ 2-3 চামুচমান। আপোনালোকে চব্জি যিমান থাকে সিমানটো আকাৰত মানে দি ল'ব, নিমখ আৰু হালধি। এতিয়া মই অকণমান লৰাই দিছোঁ, ধুনীয়াকৈ লৰাই দিছোঁ, ধুনীয়াকৈ। ধুনীয়া কালাৰ এটা আহি গৈছে। এতিয়া মই এখন ঢাকোনেৰে ঢাকি দিম চব্জিখিনি, যিহেতু গাপত সিজালে বেছি ভাল হয়, চব্জিটো সোনকালে সিজে। এতিয়া মই ঢাকনি উদাই অলপমান আকৌ লৰাই দিছোঁ। এনেকৈ লৰাই লৈছোঁ মই। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে? আপোনালোকে বাৰু এনেকৈ ৰেচিপি বনাইনে? মই কিন্তু বহুত ভাল পাওঁ খানা ৰান্ধি, সেইকাৰণে আপোনালোকক দেখাবলৈ মই ভিডিঅ'টো এই ৰেচিপিটো বনালোঁ। এনেকৈ আপোনালোকেও ৰেচিপি বনাব নিৰামিষ চব্জি।
এতিয়া মই ওলকবিত লাগি থকা পাতটো কাটি তাত দি দিছোঁ যিহেতু পাতটো ওলকবিৰ লগত দিলে বহুতেই ভাল লাগে তেনেকুৱা এটা সোৱাদ আহে ধুনীয়াকৈ সৰু কোমলীয়াকৈ থকা পকাবোৰ আপোনালোকে দি দিব ওলকবিৰ লগত লাগি থকা যিটো পাত কোমলীয়া পাতটো দি দিব বহুতেই ভাল লাগে টেষ্ট হয় খাবলৈ এতিয়া আকৌ লৰাই দিম মই এনেকৈ এনেকৈ পাতটোৰ সৈতে ওলকবিটো লৰাই দিছোঁ এয়া ইমান ধুনীয়া লাগিছে দেখিছেনে নেখালেও যেন খাওঁ খাওঁ লগা অৱস্থা হৈছে এতিয়া মই আকৌ ঢাকন দি ঢাকি দিছোঁ যাতে ওলকবিটো ধুনীয়াকৈ সিজে মই অকণমান পানী ঢালি দিছোঁ যিহেতু অকণমান লাগি গৈছে গতিকে অকণমান পানী দি ল'ব গতিকে ইয়াৰ পৰা যিটো ৰস ওলাব খাই বহুতে টেষ্ট হয় এইটো ওলকবিটো অলপ ভাঙি দিম মই অলপমান সিজাৰ পিছত অকণমান ধুনীয়াকৈ ভাঙি ধুনীয়া গ্ৰেভি ষ্টাইলৰ হ'ব এতিয়া আকৌ অকণমান লৰাই যিহেতু উতলিবলৈ দিম তাৰপিছত ধুনীয়াকৈ সিজাৰ পিছত মই অকণমান ভাঙি দেখুৱাম এতিয়া আকৌ মই ঢাকোনখনেৰে ঢাকি দিম আকৌ ধুনীয়াকৈ ওলকবিটো আৰু আলুটো ধুনীয়াকৈ সিজে দেখিছেনে আলু আৰু ওলকবি ধুনীয়াকৈ সিজিছে মটৰখন অলপ লগাই চাইছোঁ সেয়া ধুনীয়াকৈ তাৰ ৰসটো ওলাইছে ওলকবিৰ পৰা গ্ৰেভি ষ্টাইলৰ হৈছে ধুনীয়াকৈ সিজিছে ওলকবি আলুটো এতিয়া মই অলপমান বিলাহী কাটি লৈছোঁ ৰেডি কৰি লোৱা বিলাহীখিনি এতিয়া মই কেৰাহীটোত দি দিছোঁ চব্জিখিনিৰ ওপৰত এতিয়া মই ধুনীয়াকৈ পাচলি লৰাই দিছোঁ ধুনীয়া কালাৰ এটা আহিব ইয়াৰ পৰা যিহেতু বিলাহীটো দিলে বহুতো ধুনীয়া কালাৰ আহে এনেকৈ আপোনালোকে নিৰামিষ খানা তৈয়াৰ কৰি ল'ব বহুত ধুনীয়া হয় খাবলৈ দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে নেখালেও খাওঁ খাওঁ অৱস্থা এতিয়া মই আকৌ বিলাহীটো সিজিবৰ কাৰণে ঢাকোন দিম বিলাহীটো অলপমান সিজিছে বিলাহীটো সিজাৰ পিছত মই ধনিয়া ইয়াত দিম ইয়াৰ ওপৰত ধনিয়া দিলে এটা সুগন্ধ ধুনীয়া আহে ধনিয়া পাত এতিয়া মই ইয়াত দিবৰ কাৰণে ধনিয়া পাত ৰেডি কৰি থৈছোঁ আৰু আদা আৰু নহৰু পেষ্ট অলপ দিম ধুনীয়া গোন্ধ আহিব তাৰ পৰা কিমান ধুনীয়া গ্ৰেভি হৈছে দেখিছেনে ইয়াত বহুতো ধুনীয়া কালাৰ আহিছে সেয়া মই নহৰু আৰু আদাৰ পেষ্ট অলপ তাত দি দিছোঁ নহৰু আদাৰ পেষ্ট দিম মই অকণমান ঢাকোনেৰে ঢাকি দিম যাতে তাৰ সুগন্ধটো চব্জিখিনিৰ পৰা আহে এতিয়া মই অকণমান ঢাকি দিছোঁ আকৌ মই অকণমান ঢাকনি ঢাকি দিছোঁ এতিয়া মই কাটি ৰখা ধনিয়াখিনি দি দিম আৰু অকণমান ঢাকি ইয়াৰ পৰা গোন্ধটো অহালৈকে অকণমান ঢাকি দিম অকণমান মই ঢাকি দিছোঁ
ধুনীয়াকৈ তাৰপৰা এটা সুগন্ধ আহিছে দেখিছেনে ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব বাই